শ্ৰীমতী বিজুলী কলিতা মেধি ডাঙৰীয়ানী, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, মধ্য গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক বিজয় কুমাৰ গুপ্তা ডাঙৰীয়া, নিউ গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, ডিমৰীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ তপন দাস ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মিগেন শৰণীয়া ডাঙৰীয়া, আমাৰ আয়ুক্ত সচিব বিভূতি শইকীয়া ডাঙৰীয়া, পৱন তেৰং ডাঙৰীয়া, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়া, মুখ্য অভিযন্তা সঞ্জীৱ শ্যামকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত খুব সম্ভৱ এইখনেই মোৰ প্ৰথম ৰাজহুৱা সভা। গুৱাহাটী গড়ভঙা পথৰ চাইকেল ফেক্টৰী সংযোগস্থলৰ পৰা লাল গণেশ বজাৰলৈ নিৰ্মাণ কৰা বিশিষ্ট শিক্ষাবিদ, দূৰদৰ্শী ৰাজনীতিবিদ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে নামাকৰণ কৰা এই উৰণ সেতুখন উদ্বোধন কৰিবলৈ পাই আমি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। এই শুভ মুহূৰ্তত মই উপস্থিত সকলোকে অভিনন্দন জনাইছোঁ। আমাৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত মুকলি কৰা এইখনেই ৰাজ্যৰ প্ৰথমখন উৰণ সেতু। অসমৰ বিকাশক অনিৰুদ্ধ গতিৰে আগুৱাই নিয়াৰ দিশত আমাৰ চৰকাৰৰ যি স্বপ্ন তাক বাস্তৱায়িতকৰণত আজিৰ দিনটো সদায়ে এক মাইলৰ খুঁটা হিচাপে চিহ্নিত হৈ ৰ'ব। গুৱাহাটী মহানগৰীৰ যান বাহন ব্যৱস্থাক অধিক গতিশীল, সুশৃংখল আৰু আধুনিক ৰূপ প্ৰদান কৰাৰ লক্ষ্যৰে আমি এই উৰণ সেতুখন নিৰ্মাণৰ কল্পনা কৰিছিলোঁ। গুৱাহাটী গড়ভঙা পথৰ চাইকেল ফেক্টৰী সংযোগস্থলৰ পৰা লাল গণেশ বজাৰলৈ বিস্তৃত এই বৃহৎ উৰণ সেতু প্ৰকল্পই মহানগৰীৰ দক্ষিণ পশ্চিম অংশৰ যোগাযোগ ব্যৱস্থাক নতুন গতি দিব। প্ৰায় 2.8 কিলোমিটাৰ দৈৰ্ঘ্য আৰু 12 কিলোমিটাৰ প্ৰস্থ বিশিষ্ট এই 3 লেনৰ উৰণ সেতুখন 376 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে। 68টা স্পান, 59টা পিয়েৰ আৰু 10টা পৰ্টেল স্পেনৰ সহায়ত এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। এই উৰণ সেতুখন নিৰ্মাণৰ লগে লগে আৰ্য নগৰৰ পৰা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লখৰা অংশলৈকে এক নিৰবিচ্ছিন্ন আৰু দ্ৰুত যান বাহন চলাচল নিশ্চিত হ'ব। দৈনিক যাত্ৰীৰ লগতে চিকিৎসা, শিক্ষা, চাকৰি সূত্ৰে যাতায়াত কৰা হাজাৰ হাজাৰ লোক এই উৰণ সেতুৰ পৰা উপকৃত হ'ব। বি বৰুৱা কেঞ্চাৰ হস্পিটেল, প্ৰাগজ্যোতিষ মেডিকেল কলেজ আৰু নেশ্যনেল হাইৱেত ইতিমধ্যে নিৰ্মাণ হোৱা এপ'লো, পিয়াৰলেছ আদি হস্পিটেললৈ ৰোগীসকলে নিজৰ যাতায়াত কৰাত সুবিধা পাব। বেতকুছিত গঢ়ি উঠা আমাৰ ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্সলৈকেও এই উৰণ সেতুখনে নিৰবিচ্ছিন্ন যাতায়াতৰ সুবিধা প্ৰদান কৰিব। আমাৰ বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়ামলৈও এই যাত্ৰাপথখনে যাতায়াতৰ পথ সুচল কৰিব। ইয়াৰ উৰণ সেতুখনৰ 3 লেনযুক্ত হোৱাৰ উপৰিও উৰণ সেতুৰ তলত 6 মিটাৰ প্ৰস্থৰ ছাৰ্ভিচ ৰোড আৰু 2 মিটাৰ প্ৰস্থৰ RCC নলা নিৰ্মাণ কৰা হৈছে, যিয়ে গুৱাহাটী গড়ভঙা পথত স্থানীয় যান বাহনৰ চলাচল অধিক সুসংহত আৰু বাধামুক্ত কৰি তুলিব। আমি সকলোৱে জানো যে এসময়ত গুৱাহাটীৰ আটাইতকৈ
বেয়া ৰাস্তা বুলি ক'লে গুৱাহাটী গড়ভঙা পথৰ নামটোৱে আমাৰ মনলৈ আহিছিল। দক্ষিণ পশ্চিম গুৱাহাটীৰ এই অঞ্চলটো আমাৰ মহানগৰীখনৰ আটাইতকৈ নেগলেক্টেড অঞ্চল হিচাপে এটা সময়ত পৰিচিত হৈছিল। কিন্তু আজিৰ এই উৰণ সেতুখনে এই অঞ্চলটোৰ সমগ্ৰ প্ৰতিচ্ছবিৰ পৰিৱৰ্তন কৰিব আৰু গুৱাহাটীৰ আটাইতকৈ ধুনীয়া অঞ্চললৈ এই অঞ্চলটোক ৰূপান্তৰিত কৰিব। এই ফ্লাইঅভাৰখন উৰণ সেতুখনত আৰু দুটা কাম বা দুটা লেন আমি নিৰ্মাণ কৰিব বাবে বাকী আছে। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ আমি 320 মিটাৰৰ লেন এটা নিৰ্মাণ কৰিম, যাতে ফ্লাইঅভাৰৰ ওপৰেদিও আমি ক্ৰিকেট ষ্টেডিয়ামলৈ যাব পাৰোঁ। অকল তলৰ ছাৰ্ভিচ ৰোডতে যাতে ষ্টেডিয়ামত ক্ৰিকেট খেলা হ'লে প্ৰেছাৰ নপৰে। ইয়াৰ উপৰিও চাইকেল ফেক্টৰীলৈকে যোৱা ৰাস্তাটো অতিকে গুৰুত্বপূৰ্ণ আৰু সেইবাবে ইয়াতো চাইকেল ফেক্টৰীৰ ৰাস্তাত মধ্যৱৰ্তী আমি এটা পথ 330 মিটাৰ নিৰ্মাণৰ ইয়াত এটা পৰিকল্পনা ৰখা হৈছে, যিয়ে ভৱিষ্যতৰ যান বাহনৰ চাপ নিয়ন্ত্ৰণত সহায় কৰিব। 2024 চনৰ 8 মাৰ্চত ভাৰাতীয়া ইনফ্ৰা প্ৰজেক্টছক এই নিৰ্মাণৰ কাম দিয়া হৈছিলে। 30 মাহৰ নিৰ্মাণৰ সময়সীমা আছিলে, কিন্তু 30 মাহৰ পৰিৱৰ্তে মাত্ৰ 26 মাহতে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে মই ভাৰাতীয়া ইনফ্ৰা প্ৰজেক্টছ আৰু লোক নিৰ্মাণ বিভাগক মই গভীৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰ্মাণ কাৰ্যত আমাক সহযোগিতা কৰা APDCL অৰ্থাৎ আমাৰ অসম ৰাজ্যিক বিদ্যুৎ বোৰ্ড আৰু গুৱাহাটীৰ আৰক্ষী আৰু জিলা প্ৰশাসনকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজিৰ এই উৰণ সেতুখন আমাৰ বাবে আৰু অতিকে গুৰুত্বপূৰ্ণ, কাৰণ এই উৰণ সেতুখন আমি এনে এজন মহান ৰাষ্ট্ৰনেতাৰ নামত উৎসৰ্গা কৰিছোঁ, যিয়ে আমাৰ ভাৰতবৰ্ষখনত এখন ৰাষ্ট্ৰ, এখন পতাকা, এখন সংবিধানৰ বাবে নিজৰ জীৱন বিসৰ্জন দিছিল। এই আশুতোষ মুখাৰ্জীৰ সুপুত্ৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ অসমৰ সৈতেও সম্পৰ্ক আছিল অতি সুগভীৰ। মোৰ আজি ক'বলৈ পাই মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিক প্ৰতিষ্ঠা কৰা প্ৰথমগৰাকী সভাপতিয়ে আছিল ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী। জনসংঘৰ নামেৰে আমাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল আৰু ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে স্থাপন কৰা জনসংঘই আজি ভাৰতীয় জনতা পাৰ্টি হিচাপে পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰ্ববৃহৎ ৰাজনৈতিক দলত পৰিগণিত হৈছে। মই ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ আজিৰ এই দিনটোত পুনৰ এবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসমৰ সৈতে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী আৰু তেখেতৰ পিতৃ আশুতোষ মুখাৰ্জীৰ এক বিশেষ সম্পৰ্ক আছিল। কলিকতা বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষাত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ মূল বৰেণ্য ব্যক্তিগৰাকী আছিল শ্যামা প্ৰসাদ মুখাৰ্জীৰ পিতৃ ছাৰ আশুতোষ মুখাৰ্জী। 1918 চনত কটন কলেজ পৰিদৰ্শনলৈ আহি তেখেতে হেমচন্দ্ৰ গোস্বামীক অসমীয়া সাহিত্যৰ আদি আৰু মধ্যযুগৰ নিদৰ্শনসমূহ গোটাবলৈ কৈছিল আৰু 1919 চনত সত্যনাথ বৰাৰ পুত্ৰ অম্বিকানাথ বৰাক কলিকতা বিশ্ববিদ্যালয়ত তেখেতে নিযুক্তি দিছিল। অসমীয়া সাহিত্যৰ চানেকি নামৰ গ্ৰন্থখন তেতিয়াই প্ৰকাশ কৰা হৈছিল।
ছাৰ আশুতোষৰ পুত্ৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ উদ্যোগত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত বিদ্যালয় পৰ্যায়ত মাতৃভাষাৰ মাধ্যমত পঠন পাঠন বিশেষকৈ প্ৰৱেশিকা পৰীক্ষাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। অসমীয়া ভাষাক দশম মানলৈ পৰীক্ষা বা মাতৃভাষা হিচাপে মাধ্যমলৈ ৰূপান্তৰ কৰা হৈছিল শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পৰম আগ্ৰহত। তেতিয়া তেখেত কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল। এক প্ৰকাৰ মেট্ৰিকত অসমীয়া মাধ্যমৰ অন্তৰ্ভুক্তিৰ মূল ব্যক্তিগৰাকী আছিল শ্যামাপ্ৰসাদ মুখাৰ্জী। যোৰহাটৰ JB কলেজৰ স্বীকৃতি কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত স্বীকৃতি লাভৰ মূল ব্যক্তিগৰাকী আছিল ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী। যজ্ঞেশ্বৰ শৰ্মাই উল্লেখ কৰি গৈছিল যে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ হস্তক্ষেপৰ বাবেই যোৰহাটৰ JB কলেজে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। JB কলেজৰ উপৰিও অসমৰ বাবে এখন স্বতন্ত্ৰ বিশ্ববিদ্যালয় স্থাপন কৰাৰ দাবীক ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে দৃঢ়তাৰে সমৰ্থন কৰিছিল। অসমীয়া জাতিৰ স্বকীয় সাংস্কৃতিক আৰু বৌদ্ধিক পৰিচয়ক তেওঁ স্বীকৃতি দিছিল আৰু অসমৰ চাহিদা আৰু বৈশিষ্ট্যৰ অনুৰূপ এখন বিশ্ববিদ্যালয় স্থাপনৰ আকাংক্ষাক তেওঁ সমৰ্থন কৰিছিল। তেওঁ মত প্ৰকাশ কৰিছিল যে ভাষা, নৃতত্ব, ভূতত্ব, উদ্ভিদ বিজ্ঞান আৰু বনবিদ্যাৰ দৰে বহু বিশেষ অধ্যয়নৰ ক্ষেত্ৰ অসমত বিদ্যমান, যিবোৰৰ বিশেষ শৈক্ষিক গুৰুত্ব আছে। ডক্টৰ মুখাৰ্জীৰ মতে অসমত এখন বিশ্ববিদ্যালয় গঢ় লৈ উঠিলে ই অসমীয়া ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশৰ লগতে অঞ্চলটোৰ বিশেষ বিষয়সমূহৰ ওপৰত উন্নত গৱেষণাৰ এক জাতীয় গুৰুত্বসম্পন্ন কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। এক সংকটময় সময়ত তেওঁৰ সমৰ্থনে বিশ্ববিদ্যালয় আন্দোলনক বিপুল নৈতিক শক্তি প্ৰদান কৰিছিল, যি সময়ত জনসাধাৰণৰ উৎসাহ কেতিয়াবা স্তিমিত হৈ পৰিছিল আৰু বিশ্ববিদ্যালয় স্থাপনৰ সম্ভাৱনাক লৈ সন্দেহৰ সৃষ্টি হৈছিল। সেই সময়ত ডক্টৰ মুখাৰ্জীৰ দৰে বিশিষ্ট ব্যক্তিত্বৰ সমৰ্থনে অসমৰ জনসাধাৰণৰ মাজত নতুন আত্মবিশ্বাস জগাই তুলিছিল। অসমৰ ৰাজনৈতিক ক্ষেত্ৰতো শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে এক অম্লান ছাপ পেলাই থৈ গৈছিল। পশ্চিমবংগৰ উপৰি দেশ বিভাজনৰ সময়ত অসমখন ভাৰতৰ অন্তৰ্ভুক্ত কৰি ৰখাৰ ক্ষেত্ৰত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সমৰ্থন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু অসমৰ ৰাইজৰ বাবে বিশেষ সহায় হিচাপে পৰিগণিত হৈছিল। 1940-41 চনৰ অস্থিৰ সময়ছোৱাত যেতিয়া অসমে তীব্ৰ ৰাজনৈতিক অনিশ্চয়তা আৰু জনসংখ্যাগত তথা সাম্প্ৰদায়িক বিষয়ত উদ্বেগৰ সন্মুখীন হৈছিল, তেতিয়া ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে দৃঢ়ভাৱে অসমৰ জনসাধাৰণৰ কাষত থিয় দিছিল। 1941 চনত অসম প্ৰাদেশিক মুছলিম লীগে পাকিস্তান প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত সমগ্ৰ অসমত উদ্বেগ আৰু অনিশ্চয়তাৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত হিন্দু মহাসভাৰ নেতা ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসম ভ্ৰমণ কৰি জনসাধাৰণক মনোবল নেহেৰুৱাবলৈ আহ্বান জনাইছিল। 1941 চনৰ 8 জুলাইত পাণবজাৰ হৰিসভাত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ হিন্দুৰ ঐক্যৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ আহ্বানত বীৰ সাভাৰকাৰে 1941 চনৰ নৱেম্বৰ মাহত অসম ভ্ৰমণ কৰিছিল আৰু গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় আৰু শ্বিলঙৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰিছিল।
এই ভ্ৰমণকালত তেওঁ অসমৰ জনসংখ্যা গণনাৰ পদ্ধতিৰ সমালোচনা কৰি ভাৰত চৰকাৰক অসম চৰকাৰে প্ৰস্তুত কৰা পৰিসংখ্যা বাতিল কৰি ন্যায়সংগত আৰু স্বচ্ছভাৱে গণনাৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ আহ্বান জনাইছিল। 1941 চনত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ৰাজ্যৰ বাবে অতি স্পৰ্শকাতৰ সময়ত অসম ভ্ৰমণ কৰিছিল। জনসাধাৰণৰ সৈতে প্ৰত্যক্ষ মত বিনিময় কৰি আৰু তেওঁলোকৰ উদ্বেগ আৰু উৎকণ্ঠাক স্বীকৃতি দি তেওঁ সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মাজত নৈতিক সাহস আৰু আত্মবিশ্বাস দৃঢ় কৰিছিল। অসমৰ ৰাজনৈতিক ইতিহাসত গ্ৰুপিঙৰ বিৰুদ্ধে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে লোৱা ভূমিকাক ইতিহাসে সদায় কৃতজ্ঞতাৰে সোঁৱৰণ কৰে। স্বাধীনতা সংগ্ৰামী পুষ্পলতা দাস বাইদেৱে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ সেই সময়ত শ্যামা প্ৰসাদ মুখাৰ্জী আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ জ্যেষ্ঠ ভাতৃ শৰৎ চন্দ্ৰ বসুৱে আটাইতকৈ বেছি সহায় কৰিছিল। গ্ৰুপিঙৰ বিৰুদ্ধে শৰৎ চন্দ্ৰ বসু আৰু শ্যামা প্ৰসাদ মুখাৰ্জীয়ে যুগুত কৰা বিভিন্ন নথি পত্ৰই লোকপ্ৰিয় গোপীনাথ বৰদলৈক তেওঁৰ যাত্ৰাপথত বা তেওঁৰ অসমৰ হকে কৰা সংগ্ৰামখনত আগবাঢ়ি যাবলৈ প্ৰেৰণা দিছিল। এক নিচান, এক বিধান আৰু এক প্ৰধানৰ আদৰ্শৰে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে জম্মু কাশ্মীৰত আন্দোলন কৰিছিল আৰু তেওঁ কাৰাবৰণ নিজে সাৱটি লৈছিল। 1953 চনত তেওঁ কাৰাগাৰৰ ভিতৰতেই মৃত্যুক সাৱটি লৈছিল। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৰাজনৈতিক জীৱনৰ আদৰ্শ নিষ্ঠা, দেশপ্ৰেম, নৈতিক সাহস আৰু জাতীয় স্বাৰ্থৰ প্ৰতি অকুণ্ঠ প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ হৈ আছিল। তেওঁ এগৰাকী অসম প্ৰেমী আছিল। নিজে এজন বঙালী ভদ্ৰলোক হোৱাৰ পিছতো আমাৰ ৰাজ্যত বঙালী ভাষাৰ মেট্ৰিক বা মাধ্যম আদি নিৰ্মাণ কৰাৰ পৰিৱৰ্তে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে মুকলিমূৰীয়াকৈ অসমীয়া ভাষাক বিদ্যালয়ৰ মাধ্যমলৈ ৰূপান্তৰ কৰাত বৰঙণি দিছিলে আৰু তেখেতৰ পিতৃৰে সৈতে লগ লাগি শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমীয়া ভাষাক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ কৈছিলে যে অসমীয়া আৰু বঙালী দুটা পৃথক ভাষা আৰু অসমত অসমীয়া ভাষা বিদ্যালয় শিক্ষা বা শিক্ষাৰ মাধ্যম হিচাপে গঢ়ি তোলাত তেওঁ মুকলিমূৰীয়াকৈ সমৰ্থন কৰিছিল। ৰাজ্যৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ সংকটৰ সময়ত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমীয়া লোকৰ সৈতে থিয় হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈক নৈতিক আৰু শাৰীৰিক সাহস প্ৰদান কৰিছিল। এনে এগৰাকী মহান ব্যক্তিৰ নামত আজি আমি এই উৰণ সেতুখন উৎসৰ্গা কৰি আমি গৌৰৱ অনুভৱ কৰিছোঁ। মই পুনৰ এবাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ আমাৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰা কেইবাজনো ব্যক্তিয়ে মোক শ্যামা প্ৰসাদ মুখাৰ্জী বানানটোৰ সম্পৰ্কে বিভিন্ন ধৰণে মতামত আগবঢ়াইছিল। আমি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী যিটো স্পেলিং এই উৰণ সেতুখনত সন্নিৱিষ্ট কৰিছোঁ সেইটোৱে হৈছে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে পাৰ্লিয়ামেণ্টত নিৰ্বাচিত হৈ চহী কৰা তেওঁৰ সেইটোৱে আছিল নাম। আৰু ভাৰত চৰকাৰে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত যি ডাক টিকট উৎসৰ্গা কৰিছিল সেই ডাক টিকটতো এই বানান বা শব্দ গাঁথনিয়ে গ্ৰহণ কৰা হৈছিল। সেইকাৰণে এই ক্ষেত্ৰত
ৰাইজৰ মাজত সৃষ্টি হ'ব পৰা ভুল বুজাবুজিক মই আঁতৰ কৰি এটাই কথা ক'ব খুজিছোঁ যে যি ধৰণে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে তেওঁৰ নাম লিখিছিল সেই ধৰণে এই উৰণীয়া সেতুখনত আমি তেখেতৰ নাম সন্নিৱিষ্ট কৰিছোঁ। আশা কৰোঁ ৰাইজে এই ক্ষেত্ৰত আমাক সহযোগিতা কৰিব। শ্ৰদ্ধা ৰাইজ, গুৱাহাটী মহানগৰীত চাওঁতে চাওঁতে কেইবাখনো উৰণ সেতু আমি নিৰ্মাণ কৰিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14 ফেব্ৰুৱাৰী তাৰিখে কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি কৰিছিল। আমাৰ চৰকাৰৰ কাৰ্যকালতে ছুপাৰ মাৰ্কেট, আৰ্যনগৰ, মালিগাঁও, আৰ.জি. বৰুৱা, ভূতনাথৰ পৰা মাছখোৱা, এলিভেটেড কৰিডৰ, জি.এছ. ৰোডত ভগদত্ত উৰণ সেতু, পানীখাইটি ৰেলৱে ক্ৰছিঙত হোমেন বৰগোহাঁই আৰু জয়ন্ত হাজৰিকা উৰণ সেতু, পাণবজাৰ ৰেলৱে উৰণ সেতুখনক নৱনিৰ্মাণ, ভৰলুমুখত প্ৰয়াত দীনেশ গোস্বামী উৰণ সেতু আৰু যোৱা 10 মাৰ্চত জি.এন.বি. পথৰ দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈ আমি মহাৰাজ পিঠু উৰণ সেতু উদ্বোধন কৰিছিলোঁ। আজিৰ এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ লগে লগে লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি থকা আটাইবোৰ উৰণ সেতুৰ প্ৰকল্প আজি আমি সম্পন্ন কৰিব পাৰিলোঁ। এতিয়াৰ পৰা গুৱাহাটী মহানগৰীৰ ৰাইজে উৰণ সেতু নিৰ্মাণৰ বাবে যি ট্ৰেফিক বা যি যান বাহনৰ য'ত সন্মুখীন হয় তাক এতিয়াৰ পৰা আৰু সন্মুখীন হ'ব নালাগে। তেওঁলোকে নিৰবিচ্ছিন্নভাৱে গুৱাহাটী মহানগৰীত যাতায়াত কৰাৰ সুবিধা পাব। অৱশ্যে এই উৰণীয়া সেতুখন নিৰ্মাণ হোৱাৰ লগে লগে মটৰ গাড়ীবোৰ উৰণ সেতুৰ ওপৰেৰে যাত্ৰা আৰম্ভ কৰাৰ লগে লগে আমি তলৰ ছাৰ্ভিচ ৰোডবোৰ নিৰ্মাণ কৰিব পাৰিম, যাৰ কাৰণে আমাক আৰু 45টা দিন সময় লাগিব। এই সময়ছোৱাত ৰাইজে সন্মুখীন হ'ব পৰা অসুবিধাৰ বাবে মই আকৌ এবাৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, গুৱাহাটী মহানগৰীত আৰু 3টা ডাঙৰ প্ৰকল্প আমাৰ নিৰ্মাণ হৈ আছে। এটা হৈছে পলাশবাৰী আৰু শুৱালকুছি বা মাজিৰগাঁও শুৱালকুছিৰ মাজত সংলগ্ন ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং, নাৰেংগী কুৰুৱাৰ ওপৰত নতুন দলং, গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণ আৰু ভাস্কৰ বৰ্মা সেতুক নেশ্যনেল হাইৱেৰ লগত কানেক্ট কৰিবৰ বাবে গৌৰীপুৰত ট্ৰাম্পেট। এই আটাইকেইটা প্ৰকল্প মহানগৰীৰ বুকুৰ মাজত হোৱা নাই, ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত নিৰ্মাণ হৈছে। কিন্তু এই প্ৰকল্প কেইটাইও গুৱাহাটী মহানগৰীখনক এক্সপানশ্যনত আমাক বিশেষভাৱে সহায় কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি নিৰ্বাচনৰ সময়ত পিছত প্ৰথমবাৰৰ বাবে একত্ৰিত হৈছোঁ। আজিৰ এই সুন্দৰ সভাখনত মই পুনৰবাৰ অসমবাসী ৰাইজক 102খন আসনেৰে বিজেপি আৰু মিত্ৰ দলৰ চৰকাৰ গঠন কৰি দিয়াৰ বাবে পুনৰ এবাৰ আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ এই সভাখনত গুৱাহাটী মহানগৰীৰ আমি আটাইকেইজন বিধায়ক উপস্থিত আছোঁ। গুৱাহাটীত ডিমৰীয়া, দিছপুৰ, জালুকবাৰী, মধ্য গুৱাহাটী আৰু আমাৰ নিউ গুৱাহাটী 5টা সমষ্টি আছিল আৰু এই গোটেই 5টা সমষ্টিতে আপোনালোকে বিজেপি আৰু এজিপিক বিজয়ী কৰিছিলে। তাৰ বাবে আজিৰ দিনটোত মই আপোনালোকক আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই অঞ্চলত পানীৰ সমস্যা যথেষ্ট গুৰুত্বপূৰ্ণ। মই চেষ্টা কৰিম যাতে খুব সোনকালে ইয়াৰ নিৰ্মীয়মান পানী যোগান প্ৰকল্পৰো কাম শেষ হয় আৰু ইয়াৰ ৰাইজে বিশুদ্ধ খোৱা পানী পোৱাৰো আমি সোনকালে ব্যৱস্থা কৰি দিব পাৰোঁ।
আজিৰ সভাত মই আৰু দীঘলীয়াকৈ কথা নকৈ পুনৰ এবাৰ ৰাইজক মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। লোক নিৰ্মাণ বিভাগক অনুৰোধ কৰিম যে মিটিংখন শেষ হোৱাৰ লগে লগে এই ষ্টেজটো যাতে ভাঙি দিয়ে, ৰাইজে যাতে অহা যোৱা লগে লগে কৰিব পাৰে, খোজ কাঢ়িব পাৰে আৰু এই ফ্লাইঅভাৰৰ নৈসৰ্গিক সৌন্দৰ্য অনুভৱ কৰিব পাৰে। লোক নিৰ্মাণ বিভাগক মই অনুৰোধ কৰিম আজি আৰু কালিৰ দিনটোত গাড়ী চলিব দিব নালাগে। অহাকালিও ৰাইজে সেলফি আদি ল'ব পাৰিব, খোজ কাঢ়িব পাৰিব আৰু পৰহি দিনাখন অৰ্থাৎ আজি 22 তাৰিখ 24 তাৰিখে ৰাতিপুৱা এই ফ্লাইঅভাৰখন যান বাহনৰ বাবে খুলি দিব লাগে। অহাকালিৰ দিনটোত খোজ কাঢ়াৰ কাৰণে ৰাইজক সুবিধা প্ৰদান কৰিব লাগে। পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে, জয় আই অসম, জয় আই অসম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহাশয়। নিঃসন্দেহে